নমস্কাৰ সন্মানীয় হিমন্ত বিশ্ব শৰ্মা স্যাৰ ডাঙৰীয়া স্যাৰ মই মনালিসা বড়ো গাঁও ভাহক আজান পোষ্ট অফিচ দৰাকহৰা স্যাৰ মোৰ খুৰা দীপাংকৰ বড়ো যোৱা 8 তাৰিখে তেওঁক নৰ্থ গুৱাহাটী জিএনআৰচিত এডমিট কৰা হৈছিল ইমাৰ্জেন্সি কণ্ডিশ্যনত তেওঁ উশাহ নিশাহ লোৱা যথেষ্ট কষ্ট পাই আছিল আৰু তেওঁক তাত জেনেৰেল আইচিইউত ৰখা হৈছিল আৰু ডক্টৰে কোৱা মতে তেওঁৰ সাইনাস প্ৰব্লেম আছে বাবে তেওঁৰ নাকৰ দুয়োফালে মাংস বাঢ়ি আহিছে আৰু যাৰ বাবে আমি অতি সোনকালে তেওঁক অপাৰেশ্যন কৰাটো প্ৰয়োজনীয় বুলি পৰামৰ্শ দিয়া হৈছিল কিন্তু যোৱা 9 তাৰিখে অৰ্থাৎ পিছদিনাখন তেওঁৰ কোভিড-19 ৰিজাল্ট আহোতে পজিটিভ ওলাল আৰু তেওঁক তাত জিএনআৰচিৰ পৰা তেওঁক আইআইটি কোৱাৰেণ্টাইন চেণ্টাৰলৈ ট্ৰেন্সফাৰ কৰা হ'ল কিন্তু স্যাৰ আইআইটি কোৱাৰেণ্টাইন চেণ্টাৰৰ ভিতৰত ৰোগীগৰাকী ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ভাল চিকিৎসা কৰা দেখা নগ'ল যাৰ বাবে তেওঁ অশেষ কষ্টৰে তাত পাৰ কৰিলে তেওঁ উশাহ নিশাহ লোৱা যথেষ্ট কষ্ট পাই আছিলে আৰু এই ক্ষেত্ৰত স্যাৰ আমি আপোনালোকৰ হেল্পলাইন নম্বৰ 104 লৈ কন্টেক্ট কৰিছো লগতে আপোনাকো মেছেজ কৰিছো আপোনাৰ পিএ গৰাকীৰ লগতো আমি যোগাযোগ কৰিছো আৰু সিও আমাৰ কমলপুৰ সিও গৰাকীৰ লগতো এই ক্ষেত্ৰত যোগাযোগ কৰিছো তাৰ পিছতো স্যাৰ তাত তেওঁৰ বাবে ভাল ব্যৱস্থা কৰা দেখা নগ'ল বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা কালি অৰ্থাৎ 10 তাৰিখে তেওঁক জিএমচিলৈ ট্ৰেন্সফাৰ কৰা হ'ল স্যাৰ তাতো একেই অৱস্থা দেখা পোৱা গ'ল যে অশেষ বিৰতিৰ মূৰত তেওঁক বেড এখন দিয়া গ'ল কিন্তু তাৰ পিছতো তাত তেওঁৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰতো একেই গাফিলতি আমি দেখিবলৈ পাই আছোঁ যে তেওঁ ৰোগীগৰাকীয়ে কৈ আছে তেওঁ উশাহ নিশাহ লোৱা যথেষ্ট কষ্ট পাই আছে কিন্তু ভিতৰৰ চিকিৎসক কৰ্মী বা যিসকল কৰ্মী আছে তেওঁলোকে এই ক্ষেত্ৰত কোনো ধৰণৰ সুব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে স্যাৰ আমি সমূহ পৰিয়াল যথেষ্ট উদ্বিগ্নতাত আছো স্যাৰ এই ক্ষেত্ৰত মই ক'লো ইতিমধ্যে কৈছো স্যাৰ আপোনালোকৰ হেল্পলাইন নম্বৰ 104 আপোনালোকৰ পিএ আৰু যিমান পাৰো যিখিনি পাৰো আমি সম্পূৰ্ণ চেষ্টা কৰিছো সকলোৰে সৈতে যোগাযোগ কৰি এই কথাখিনি জনাইছো আমি তাৰ পিছতো আমি কোনো ধৰণৰ ইতিবাচক খেয়া পোৱা নাই সেইবাবে এই ভিডিঅ'টি বনাবলৈ বাধ্য হলো স্যাৰ যাতে ডাইৰেক্টলি আপোনালৈ কথাখিনি যায় স্যাৰ আশা কৰিছো আপুনি ভিডিঅ'টি পোৱাৰ পিছতে ৰেসপন্স কৰিব লগতে ৰোগীগৰাকীৰ ক্ষেত্ৰত কিবা এটা সুব্যৱস্থা কৰিব বুলি স্যাৰ এয়া খুৰাৰ ঘৰ আৰু তেওঁলোকৰ পৰিয়াল এয়া খুৰাৰ ল'ৰা খুৰীদেউ আৰু মোৰ আইতা গতিকে স্যাৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা পুনৰ আপোনাক অনুৰোধ কৰিছোঁ যাতে এই ভিডিঅ'টি পোৱাৰ পিছতে আপুনি অতি সোনকালে ৰোগীগৰাকীৰ ক্ষেত্ৰত এটা সুব্যৱস্থা প্ৰদান কৰে তেওঁ উশাহ নিশাহ লোৱা যথেষ্ট কষ্ট পাই আছে আৰু যোৱা 3 দিনৰ পৰাই তেওঁ এনেকৈ কষ্টত ভুগি আছে স্যাৰ অনুৰোধ কৰিছোঁ আপুনি ভিডিঅ'টি পোৱাৰ পিছতে আপুনি সুব্যৱস্থা গ্ৰহণ কৰে যাতে ৰোগীগৰাকীৰ ক্ষেত্ৰত আৰু লগতে মোৰ বন্ধুসকল আপোনালোকে যিমান পাৰে সহায় কৰক এই ভিডিঅ'টি শ্বেয়াৰ কৰক যাতে ছাৰলৈ গৈ পায় অশেষ সহায় হ'ব আমাৰ কাৰণে বহুত বহুত ধন্যবাদ